চিটি বাছত উঠোতে সদায় দেখা পাইছিলোঁ তাত দুটা লাইন লিখা থাকে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। সেইটো সময়ত মই ইমান বুজা নাছিলোঁ কথাটো, কিন্তু লাহে লাহে যেতিয়া মই ডাঙৰ হ'লোঁ এই কথাষাৰৰ অৰ্থ বাৰুকৈ বুজি পালোঁ। এখন পৃথিৱীত আচলতে কোনো মানুহে বেয়া নাথাকে। এখন পৃথিৱীত নিৰ্ভৰ কৰে আমি কেনেদৰে পৃথিৱীখন চাইছোঁ। আমি যদি বেয়া নজৰেৰে পৃথিৱীখন চাইছোঁ তেতিয়াহ'লে প্ৰত্যেকজন মানুহক আমাৰ বেয়াই লাগিব, আৰু আমি যদি সঁচাকৈ ভাল নজৰেৰে চাইছোঁ প্ৰত্যেকজন মানুহক আমাৰ ভালেই লাগিব। আৰু আমাৰ ব্যৱহাৰ যদি ভাল হয় আমাৰ সন্মুখৰ মানুহজনেও আমাক ভাল ব্যৱহাৰেই কৰিব, আৰু আমাৰ যদি ব্যৱহাৰ বেয়া হয় সন্মুখৰ মানুহজনেও আমাক ধমকিয়ে দিব। এটা সুন্দৰ কাহিনী লৈ আহিছোঁ আজি। এই সুন্দৰ কাহিনীটোৱে সঁচাকৈ মোক মটিভেট কৰিছে। এজন ল'ৰা আছিল। ল'ৰাজনে সদায় দেউতাকক কমপ্লেইন কৰে যে তেওঁৰ বন্ধুবিলাক ভাল নহয়, বন্ধুবিলাক বহুত বদমাছ হয়, তেওঁৰ লগত কাজিয়া কৰে। তেওঁৰ শিক্ষাগুৰুজন ভাল নহয়, সদায় তেওঁক স্কুলত গালি পাৰে। তেওঁ ওচৰ চুবুৰীয়া মানুহবিলাক ভাল নহয়, সদায় ল'ৰাজনৰ লগত কাজিয়া কৰে। দেউতাকক সদায় তেওঁ কমপ্লেইন কৰে যে মানুহবিলাক ভাল নহয়, মই ইয়াত নাথাকোঁ, এইখন স্কুলত নপঢ়োঁ, এইবিলাক বন্ধুৰ লগত মই নাথাকোঁ, ইহঁত বহুত বেয়া হয়। দেউতাকে তেতিয়া ল'ৰাজনক সদায় বুজোৱাৰ চেষ্টা কৰে যে আচলতে পৃথিৱীখনৰ প্ৰত্যেকজন মানুহ বেয়া নহয়, তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি মানুহখিনিৰ লগত কেনেদৰে চাইছা, কেনেদৰে আছা, কেনেদৰে ব্যৱহাৰ কৰিছা। তেতিয়া ল'ৰাজনে কিন্তু নামানে। ল'ৰাজনে সদায় দেউতাকক কমপ্লেইনেই কৰে যে নাই মানুহবিলাক ভাল নহয়, বন্ধুবিলাক ভাল নহয়, সকলোৱে মোৰ লগত কাজিয়া কৰে। এদিন দেউতাকে ল'ৰাজনক গৰম বন্ধৰ সময়ত পাহাৰত ফুৰিবলৈ গ'ল। পাহাৰত দেউতাক আৰু তেওঁ দুয়োজন খোজকাঢ়ি গৈ আছে। এনে সময়ত পাহাৰত এটা শিলত ল'ৰাজনে উজুতি খালে, আৰু উজুতি খোৱাৰ সময়ত ল'ৰাজনৰ মুখৰ পৰা এটা শব্দ ওলাল, অ' মা। নৰ্মেলি আমি উজুতি খালে মুখৰ পৰা মা শব্দটোৱে ওলায়। ল'ৰাজনৰ মুখৰ পৰাও মা শব্দটো ওলাল, কিন্তু পাহাৰত সেই মা শব্দটো পাহাৰত খুন্দা খাই আকৌ ইক' হৈ আহিল, অ' মা, অ' মা। তেতিয়া ল'ৰাজনে ইফালে সিফালে চালে যে মা বুলি মোক কোনে ইটিকিং কৰিছে। তেতিয়া ল'ৰাজনে পাহাৰটোলৈ চাই চিঞৰি ক'লে, কোনে মোৰ লগত ধেমালি কৰিছ। তেতিয়া পাহাৰত সেই শব্দটো আকৌ ইক' হৈ আহিল, কোনে মোৰ লগত ধেমালি কৰিছ। তেতিয়া ল'ৰাজনৰ বহুত খং উঠিল। ল'ৰাজনে খং উঠি চিঞৰি দিলে, মোক কি চিনি পোৱা নাই, বেছি নেদেখাবি, মই চাই ল'ম। তেতিয়া পাহাৰত আকৌ এই শব্দকেইটা ইক' হৈ আহিল, বেছি নেদেখাবি, মই চাই ল'ম। ল'ৰাজনৰ বহুত খং উঠিল। ল'ৰাজনে খং উঠি দেউতাকক ক'লে, দেউতা চোৱা কোনোবাই মোৰ লগত ধেমালি কৰি আছে, মই কিন্তু ইয়াক এৰি নিদিওঁ। তেতিয়া দেউতাকে হাঁহিলে। দেউতাকে হাঁহি পেলাই ক'লে যে আচলতে তোমাক কোনেও খং কৰা নাই। তেতিয়া দেউতাকে পাহাৰটোলৈ চালে আৰু চাই পেলাই এবাৰ চিঞৰি দিলে, মই তোমাক বহুত ভাল পাওঁ। পাহাৰত সেই শব্দটো খুন্দা খাই আকৌ আহিল, মই তোমাক বহুত ভাল পাওঁ। তেতিয়া ল'ৰাজনে ক'লে, দেউতা চোৱাচোন কোন অভদ্ৰ মানুহ, মোক চাই ল'ম বুলি কৈছে আৰু তোমাক বহুত ভাল পাওঁ বুলি কৈছে। তেতিয়া দেউতাকে হাঁহিলে আৰু ল'ৰাজনক সাৱটি ধৰি পেলাই ক'লে যে বোপাই, আচলতে এইখন পাহাৰৰ বেক ছাইডত কোনো নাই, কোনেও তোমাক ইটিকিং কৰা নাই। তোমাৰ মুখৰ পৰা ওলোৱা শব্দটো পাহাৰত খুন্দা খাই আকৌ ঘূৰি আহিছে। তোমাৰ মুখৰ পৰা খঙত শব্দকেইটা ওলোৱাৰ কাৰণে সেই শব্দটোৰ প্ৰতিধ্বনিটো খঙতে আহিছে। মই পাহাৰটোলৈ চাই মৰমত ভাল পাওঁ বুলি কোৱাৰ কাৰণে পাহাৰটোৰ পৰাও সেই ভালপোৱা আৰু মিঠা কথাটোৱে প্ৰতিধ্বনি হৈ আহিল। আমাৰ মুখৰ পৰা যি শব্দ ওলায় সেই শব্দই খুন্দা খাই আকৌ ঘূৰি আহে। এখন পৃথিৱী তেনেকুৱাই, মানুহবিলাকো তেনেকুৱাই, এই পাহাৰটোৰ নিচিনাই। যেনেদৰে তুমি খং কৰাৰ কাৰণে পাহাৰত খুন্দা খাই খঙৰ শব্দবিলাক আহিল, মই মৰমত কথা কোৱাৰ কাৰণে খুন্দা খাই মৰমৰ শব্দবিলাক আহিল, ঠিক তেনেদৰে এইখন পৃথিৱীটো প্ৰত্যেকজন মানুহেই তুমি যেনেধৰণে ব্যৱহাৰ কৰিবা তোমাক তেনেধৰণেই ৰিপ্লাই দিব। তুমি যদি সকলোৰে লগত হাঁহি কথা পাতা তোমাৰ লগতো সকলোৱে হাঁহি কথা পাতিব। তুমি যদি খং কৰি দমত কথা পাতা সন্মুখৰ মানুহজনেও তোমাক খং কৰিয়ে কথা পাতিব। সেইকাৰণে এইখন পৃথিৱীত কোনো মানুহ বেয়া নহয়। আচলতে নিজৰ চাৱনি, নিজৰ নজৰীয়াটো যদি চেঞ্জ কৰিব পাৰা, সকলোকে যদি ভাল চকুৰে চাব পাৰা, তোমাৰ লগতো সকলো ভালেই হ'ব। তেতিয়া ল'ৰাজনে পাহাৰটোলৈ চালে, হাঁহিলে। পাহাৰটোলৈ চাই ল'ৰাটোৱে চিঞৰিলে, মই তোমাক বহুত ভাল পাওঁ,
পাহাৰৰ ইটো পাৰৰ পৰাও আকৌ শব্দ আহিল, মই তোমাক বহুত ভাল পাওঁ। ল'ৰাজনে বাৰে বাৰে চিঞৰিলে, মই তোমাক বহুত 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 ভাল পাওঁ। পাহাৰৰ পৰাও সেই শব্দই আহিল প্ৰতিধ্বনি হৈ, মই তোমাক বহুত 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 ভাল পাওঁ। সেইদিনা ল'ৰাজনে জীৱনত এটা ডাঙৰ শিক্ষা পালে আৰু ঘৰত আহি দেউতাকক সাৱটি ধৰিলে, মাকক সাৱটি ধৰিলে আৰু ক'লে, মই তোমালোকক বহুত ভাল পাওঁ। পিছদিনা স্কুলত গৈও প্ৰত্যেকজন বন্ধুৰ লগত ভালকৈ কথা পাতিলে আৰু সকলোকে ক'লে, মই তোমালোকক বহুত ভাল পাওঁ, মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা। ল'ৰাজনৰ জীৱন সলনি হৈ গ'ল। দেউতাক সেইদিনাৰ পৰা সুখী হ'ল। দেউতাকে ভাবিলে যে সঁচাকৈ মই ল'ৰাজনক এটা ভাল প্ৰণালীৰে জীৱনৰ এটা ডাঙৰ শিক্ষা দিব পাৰিলোঁ। সঁচাকৈ এনেকুৱাই নহয়নে আমাৰ জীৱনতো এনেকুৱাই হয়। আমি সকলোকে বেয়া দোষ সাব্যস্ত কৰিবলৈ যাওঁ, ই বেয়া সি বেয়া, ইয়াৰ লগত নাথাকোঁ। কিন্তু নিজক এবাৰ বিশ্লেষণ কৰি চাইছেনে? নিজৰ বিষয়ে এবাৰ চাইছেনে? আপুনি তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰিছে? নিজ ভালে জগত ভাল, এইটো কথা সদায় মনত ৰাখিব। আপুনি যদি ভালে থাকে, আপুনি যদি সকলোৰে লগত ভাল হয়, আপোনাৰ লগতো কোনো বেয়া কৰিবই নোৱাৰে। সেইকাৰণে আজিৰ পৰাই এই শিক্ষাটো লওক, এইটো কথা সদায় মনত ৰাখিব। নিজ ভালে জগত ভাল, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আশা কৰিম সকলোৱে এই কথাখিনি নিজৰ প্ৰেক্টিকেল লাইফত ইমপ্লিমেণ্ট কৰিব। শেষত সকলোকে এটা কথা ক'ম, সকলো সুখত থাকক, সকলো মটিভেট থাকক, ভাল কাম কৰি যাওক আৰু নিজৰ গৌৰৱ, মা দেউতাৰ গৌৰৱ বঢ়াই লৈ যাওক। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। পেজখন ফ'ল' কৰি মোক ছাপোৰ্ট কৰিব পাৰে। যদি আপোনালোকৰ ছাপোৰ্ট পাওঁ, আগলৈ এনেদৰে নতুন ভিডিঅ' দি থাকিম, যাৰ দ্বাৰা আপুনি মই মিলি সকলোকে মটিভেট কৰাৰ চেষ্টা কৰিব পাৰিম। জয় আই অসম।